নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইজিলি হেল্পলৈ আৰু আজি মই আপোনাক কম কেইটামান আচৰিত প্ৰশ্ন উত্তৰ তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনবিধ মাছে কামুৰিলে মানুহৰ টোপনি ধৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে টি-চি ফ্লাই নামৰ মাছটোৱে কামুৰিলে মানুহৰ টোপনি ধৰে ২ নম্বৰ প্ৰশ্ন কোন ঠাইত কেৱল ২৭ জন মানুহে বসবাস কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে শ্ৰীলেণ্ডত কেৱল ২৭ জন মানুহে বসবাস কৰে ৩ নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ চকুজুৰি কিমান মেগাপিক্সেল ইয়াৰ শুদ্ধ উত্তৰ হৈছে মানুহৰ চকুজুৰি ৫৭৬ মেগাপিক্সেল ৪ নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ গছ মানুহৰ ঘৰত থাকিলে মানুহে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে জিম্পি নামৰ গছজোপা মানুহৰ ঘৰত থাকিলে মানুহে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আটাইতকৈ সৰু মাছটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাণ্ডাকা পিগমি ৬ নম্বৰ প্ৰশ্নটো হৈছে কোনটো জীৱই নাকেৰে খাদ্য খাব পাৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে পৰুৱাই নাকেৰে খাদ্য গ্ৰহণ কৰিব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্বৰ ওখ ভৱনটো কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে বুৰ্জ খালিফা বিশ্বৰ আটাইতকৈ ওখ ভৱন ৮ নম্বৰ প্ৰশ্নটো হৈছে কাণ নথকা শহাপহু ক'ত জন্ম হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে জাপানৰ হিৰোশ্বিমাত আণৱিক বোমা পৰাৰ পিছৰ পৰা কাণ নথকা শহাপহুৰ জন্ম হ'ব ধৰিছে ৯ নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ প্ৰাণী অমৰ শুদ্ধ উত্তৰ হৈছে জেলিফিছক অমৰ প্ৰাণী হিচাপে জনা যায় ১০ নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে টি চিৰিজৰ টিয়ে কি বুজায় ইয়াৰ শুদ্ধ উত্তৰ হৈছে টি চিৰিজৰ টি মানে হৈছে ত্ৰিশূল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব